হেল্ল' গাইজ, আজি আমি যাব লৈছোঁ বেটা আৰু মই মেলা বজাৰ চাবলৈ। কেইবাদিনো হ'ল আমাৰ ইয়াতে পাতি থকা, কিন্তু আমি যোৱাহে নাছিলোঁ। আজি ফাইনেলি যাওঁ বুলি ওলাইছোঁ আৰু ব'লকচোন আমাৰ লগত চাবলৈ যাওঁ, কি কিনো কৰোঁ তাতে আমি। এয়া আমি আহি পাইছোঁহি। আহি পাই বেটা আৰু মই পূৰত মানে চোৱাত লাগিছোঁ আৰু ক'ত উঠিম সি কৈ গৈছে মানে মোৰ। তাকে চাই আছোঁ এয়া তাৰ লগতে ৰখি লৈ পিনে। ফাৰ্ষ্ট ট্ৰেইনখনত উঠি আহিলোঁ, এতিয়া যাওঁ জলপৰী চাবলৈ। ভয় লাগিছিল কিন্তু দেই ট্ৰেইনখনত উঠোঁতে, কিন্তু উপায় নাই, ল'ৰাৰ লগত উঠিবলগীয়া হৈছে আৰু। এয়া চাই যাবচোন বাকী ভিডিঅ'বোৰ। এয়া আমি এতিয়া ৰখি আছোঁ জলকুঁৱৰী চাবলৈ দেই। পিছে তাই অহা নাই, আমাৰ 5-6 মিনিটমান হ'ল ৰখি থকা। ফাইনেলি 5-6 মিনিট আমাক ৱেইট কৰোৱাৰ পিছত আমাৰ জলকুঁৱৰী বাইদেউ ওলালহি। এয়া আমি চাই আছোঁ আৰু ভালেই লাগিছে, কিন্তু মানে এটা কথা কওঁ, আৰু অলপ যদি জলকুঁৱৰী যদি মেকআপ চেকআপ কৰি থাকিলে হয় নহয়, আৰু ধুনীয়া লাগিলে হয়। একো নাই, ঠিকেই আছে। ল'ৰা খাব বেছি হেৰি কালাৰ থকা নিদিবা। এইটো কি পেট্ৰলৰ লগত লাগিছে যে কি এইটো? আজিলৈ ইমানখিনিয়ে, আৰু ভিডিঅ' কৰি নাথাকিলোঁ আৰু আমিও ঘৰত যাওঁগৈ। বাই বাই।